কলাগুৰু কৃষ্টি বিকাশ সংঘৰ সৌজন্যত বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি ভাগৱতীপাৰা কঁঠালবামাত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন। দক্ষিণ কামৰূপৰ পলাশবাৰী ভাগৱতীপাৰাস্থিত কঁঠালবামাত আজি সোমবাৰে কলাগুৰু কৃষ্টি বিকাশ সংঘৰ সৌজন্যত ৰাভা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াখনি আয়োজন কৰা হয়। প্ৰতিকূল বতৰৰ বাবে 20 জুনত আয়োজন হ'বলগীয়া ৰাভা দিৱসস্থলীৰ মূল পথছোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টিৰ ফলত উক্ত ৰাভা দিৱস বাতিল কৰিবলৈ বাধ্য হৈছিল। আজি 1 জুন সোমবাৰে উক্ত সাংস্কৃতিক সন্ধিয়াখনি ৰাভা দিৱসৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে স্মৃতি তৰ্পণ, বিষ্ণু ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যৰ্পণ আৰু বৃক্ষৰোপণ, ৰভা উন্মোচন, দ্বাৰ মুকলি আৰু বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়। স্মৃতি তৰ্পণ কৰে ৰমেশ শৰ্মা, বিষ্ণু ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনো, মাল্যৰ্পণ কৰে ৰমাকান্ত দাস, বৃক্ষৰোপণ কৰে কমে ভুৱন কলিতা, পদদ্ৰৱ কলিতা, ৰূপেন কলিতা, হীৰেণ কলিতা আৰু বহুতো গণ্যমান্য ব্যক্তিয়ে। ৰভা উন্মোচন কৰে সুচেন কলিতাদেৱে। খেল-ধেমালিৰ পতাকা উন্মোচন কৰে অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামী দেৱে। লগতে দ্বাৰ মুকলি কৰে মৃন্ময় শিল্পী বিদ্যুৎ কলিতাদেৱে। উক্ত সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি ৰাভা সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, লগতে সন্ধিয়া মঞ্চ মুকলি অনুষ্ঠানৰ লগতে বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাংগৰাগ প্ৰতাপ হাজৰিকা আৰু বহুতো শিল্পীৰ সংগীতানুষ্ঠান আয়োজন কৰা হয়। সন্মানীয় ৰাইজ, আমি দুখেৰে জনাবলগীয়া হ'ল আমি প্ৰতি বছৰে বিষ্ণু ৰাভাদেৱৰ স্মৃতিত 20 জুনত আমি বিষ্ণু ৰাভা দিৱস কলাগুৰু কৃষ্টি বিকাশ সংঘৰ দ্বাৰা আমি আয়োজন কৰি আহিছিলোঁ। এইটো হ'ল 42তম। প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমি সেই কাৰ্যসূচীটো স্থগিত ৰাখি আমি সংঘই পতাকা তুলি আজিৰ দিনটো অৰ্থাৎ 1 তাৰিখ 1 জুলাইত আমি পতাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেয়ে আজি বিষ্ণু ৰাভাদেৱৰ স্মৃতিটোৰ লগত সংগতি ৰাখি আজি আমি কাৰ্যসূচীখিনি সমাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি বিষ্ণু ৰাভাদেৱৰ স্মৃতিত মাল্য অৰ্পণ, পুষ্পাঞ্জলি, স্মৃতি তৰ্পণ আগবঢ়াইছোঁ। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে চিত্ৰাংকন, বিভিন্ন খেল ধেমালি, লগতে আমাৰ সন্ধিয়াৰ অনুষ্ঠান আছে বিষ্ণু ৰাভাদেৱৰ গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা, গীত প্ৰতিযোগিতা। তাৰ উপৰিও ইয়াৰ পিছত 8 বজাৰ পৰাই আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ আৰু আমাৰ মঞ্চ 8 বজাত মুকলি কৰা হ'ব। আমাৰ সমবেত সংগীতৰ দ্বাৰা মুকলি কৰি আমাৰ নিমন্ত্ৰিত শিল্পীসমূহৰ দ্বাৰা ৰাভাদেৱৰ ওপৰত ৰাভাদেৱে ৰচিত বিভিন্ন গীত পৰিৱেশন কৰাৰ উপৰিও এই সাংস্কৃতিক সন্ধিয়াত আমাৰ শিল্পীসকলে অসমীয়া গীত পৰিৱেশন কৰিব। আমি আমন্ত্ৰণ জনাইছোঁ গৌৰাংগৰাগ, টিকুমণি হুজুৰি, প্ৰতাপ হাজৰিকা, বিনীতা মালি, মিছ চুনু আৰু বিভিন্ন আমি আমন্ত্ৰণ কৰি আমাৰ দলীয় নৃত্য আছে, সেইসমূহ ৰাইজক আমি উপস্থিতি কামনা কৰিলোঁ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 এনি।